জানুৱাৰী দিনটোত পথৰুঘাটত কৃষক মৃত্যু হৈছিলে আৰু সেই তাৰ পিছতেই আজি 124 বছৰ হ'ল 124 বছৰে পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন কৰি আছে আৰু এই বছৰো আজিৰ দিনটোতেই অসম চৰকাৰৰ দৰং জিলা প্ৰশাসনে এই বছৰো শ্বহীদ দিৱস উদযাপন কৰিছে। আজি এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ পাথৰুঘাটৰ শ্বহীদ বাকৰিত। আমাৰ লগত উপস্থিত আছে পাথৰুঘাটৰ নিবাসী আলতাফ হুছেইন, কৰ্ণালী হাজৰিকা জাৰ্ণালিষ্ট আৰু মঞ্জিল ৰচিদ। এই মুহূৰ্তত কৰ্ণালী হাজৰিকাদেৱে খুব চমুকৈ পাথৰুঘাটৰ ইতিবৃত্ত আৰু কি বিচাৰিছে পাথৰুঘাটবাসীয়ে এইখিনিৰ ওপৰত মন্তব্য কৰিব। আচলতে আমি আজি ইমান কম সময়ৰ ভিতৰত ফেচবুকৰ ফ্ৰেণ্ডসকলৰ আগত পথৰুঘাটৰ ইতিবৃত্তৰ ওপৰত কোৱাটো সম্ভৱ নহ'ব। তথাপিতো আচলতে আমি বৰ্তমান পথৰুঘাটত যি উপস্থিত আছোঁ, ই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডতকৈ পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ ত্যাগ কোনো গুণে কম নাছিল। আচলতে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিলে স্বাধীনতা সংগ্ৰামৰ সময়ত, কিন্তু 1894 চনৰ আজিৰ পৰা 23 বছৰ আগতেই এই সজা কৃষকসকলে, হিন্দু মুছলমান কৃষকসকলে একত্ৰিত হৈ ব্ৰিটিছৰ বৰ্ধিত খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈছিল আৰু বৰ্ধিত খাজানা প্ৰতিবাদ কৰিবলৈ গৈ একেলগে এইখিনি জেগাতেই 140 গৰাকী হিন্দু মুছলমান সজা কৃষকে প্ৰাণ আহুতি দিছিল আৰু অসম মাতৃৰ ভৱিষ্যতৰ স্বাধীনতাৰ কাৰণে ইংৰাজক খেদি আমাৰ অসমীয়াসকলে নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ কাৰণে তেতিয়া সেই আন্দোলনৰ জৰিয়তে স্বাধীনতা বিচাৰিছিল, স্বাধীনতাৰ অংকুৰণ ঘটিছিল এই পথৰুঘাটত। গতিকে আমি আশা ৰাখিছোঁ যে পথৰুঘাটৰ ইতিহাস, পথৰুঘাটৰ শ্বহীদসকলৰ ইতিহাস যেনেধৰণে আপোনাৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগিছিল তেনেধৰণে আমি নতুন প্ৰজন্মই দেখিবলৈ পোৱা নাই। কাৰণ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড যেনেকৈ ভাৰতবৰ্ষৰ চুকে কোণে প্ৰচাৰ হৈছে, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ মগজুত সোমাই গৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। আৰু কিন্তু পথৰুঘাটৰ ইতিহাস কিন্তু জালিয়ানৱালাবাগৰ হত্যাকাণ্ডতকৈ কোনো গুণে কম নহয়, কিন্তু ই আন্তঃৰাষ্ট্ৰীয় তথা আমাৰ দেশীয় স্তৰতো তাৰমানে ই আমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি ৰৈছে। আমি আশা ৰাখিম অনাগত দিনত অসমৰ জাতি মাটি ভেটিৰ যিখন চৰকাৰ, আমি বহুত আশাৰে বাট চাই তেখেতসকলক আমি ৰাজশাসনত বহুৱাইছোঁ। তেখেতৰ পথৰুঘাটৰ এই ইতিহাসক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে যথেষ্টখিনি আগবাঢ়িব লাগিব। এয়া আমাৰ দাবী, নতুন প্ৰজন্মৰ দাবী। বিগত বৰ্ষত আমাৰ বৰ্তমান চৰকাৰৰ সন্মানীয় প্ৰধান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আচলতে যি পদক্ষেপ লৈছিলে সেই পদক্ষেপৰ 5 কোটি টকা ইতিমধ্যে মুকলি কৰি দিছে আৰু অনাগত দিনত আমি আশা ৰাখিম যে পথৰুঘাটক জাকত জিলিকা কৰিবৰ কাৰণে এই চৰকাৰে নিশ্চয় এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব। কাৰণ ইতিমধ্যে বিগত দিনবোৰত যিবোৰ পদক্ষেপ গ্ৰহণ কৰিলে আমি আচলতে অসমবাসী তথা বৃহত্তৰ পথৰুঘাট অঞ্চলৰ বাসী তথা শ্বহীদৰ নাতি হিচাপে আমি আচলতে সন্তুষ্ট নহয়। এইবাৰ আমি দেখিছোঁ যে 5 কোটি টকা ইতিমধ্যে দিছে আৰু এইটো যে আমাৰ পিছফালে শ্বহীদ সৌধ আমি দেখিছোঁ, এইটো 5ম অসম ৰেজিমেণ্ট আৰু দৰং জিলা প্ৰশাসনে 2005 চনত নিৰ্মাণ কৰিছিল। 5ম অসম ৰেজিমেণ্ট ভাৰতীয় সামৰিক বাহিনীয়ে। গতিকে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে এই স্তম্ভটো যদি নিৰ্মাণ নকৰিলেহেঁতেন পথৰুঘাটৰ অস্তিত্ব একো নাথাকিলহেঁতেন। আমি এইখিনি জেগাত থিয় হৈ আপোনালোকক আমি পথৰুঘাটৰ বিষয়ে ক'বৰ কাৰণে সাহস কৰিব নাপালোহেঁতেন বা আমাৰ ভাগ্যৰ নহ'লহেঁতেন। গতিকে আমি আশা ৰাখিছোঁ যে সমগ্ৰ দেশৰ ভিতৰত যিহেতু এইটো স্পৰ্শকাতৰ এটা ঘটনা হৈছিলে, গতিকে ইয়াৰ দেশৰ প্ৰধানমন্ত্ৰী বা দেশৰ যিখন কেন্দ্ৰীয় চৰকাৰ তেখেতৰ পোনপটীয়াভাৱে যদি ইয়াক পৰ্যটনৰ এখন আকৰ্ষণী ক্ষেত্ৰ হিচাপে গঢ় দিব পাৰি, তেতিয়াহ'লে আমি আশা ৰাখিম যে যিসকল ব্ৰিটিছে আহি আমাৰ বৰ্ধিত খাজানাৰ প্ৰতিবাদত যিসকলে আমাক আহি গুলিয়াই মাৰিছিল, তেখেতসকলৰ নাতি পোনাতিসকলে জানিব যে পথৰুঘাটত আচলতে এতিয়া এটা জাতীয় চেতনা জাগ্ৰত হৈছে আৰু সেইসকল অসমীয়াই আজি আমাৰ বিৰুদ্ধে যিটো ক্ষোভ আৰু বেদনা লৈ আছে তাৰ কাৰণে তেওঁলোকে নিজেই আহি ইয়াত প্ৰত্যক্ষ কৰিবৰ এটা সুবিধা পাব। কিন্তু এইখিনি কৰিবলৈ হ'লে কেন্দ্ৰীয় চৰকাৰ ইয়াৰ উচিত ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি পথৰুঘাটলৈ আহে তেনেহ'লে ইয়াৰ ইতিহাস সোণালী আখৰেৰে লিপিবদ্ধ হ'ব পাৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ বন্ধুবৰ কৰ্ণালী হাজৰিকা।